নমস্কাৰ ওয়েলকাম টু দি পলিটিক্যাল ইনসাইডাৰ পলিটিক্যাল ইনসাইডাৰলৈ সকলোকে স্বাগতম জনাইছো ছাত্ৰ-ছাত্ৰীসকল আজি আমি পুনৰ উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষৰ পাৰ্ট বি অৰ্থাৎ ৰাজনীতি তত্ত্বৰ এটা নতুন অধ্যায় সম্পৰ্কে আলোচনা কৰিম আৰু হেতুৰ নাম হ'ল সমতা বা ইকুৱেলিটি আজি আমি এই চেপ্টাৰটোৰ ইম্পৰ্টেন্ট টপিকসমূহ কিছুমান প্ৰশ্ন আৰু উত্তৰৰ দ্বাৰা আলোচনা কৰিম হেহে তোমালোকে ভিডিওটো শেষলৈকে চাই থাকিবা আহা এটা আমি এই চেপ্টাৰটোৰ কিছুমান ইম্পৰ্টেন্ট টপিক প্ৰশ্ন আৰু উত্তৰৰ মাধ্যমেৰে আলোচনা কৰো ছাত্ৰ-ছাত্ৰীসকল প্ৰথমে আমি জানিব লাগিব সমতা মানে কি আৰু লগতে সমতাৰ এটা সংজ্ঞা সমতা কি বুজাৰ আগতে তোমালোকে ভালদৰে বুজি পাব লাগিব যে পৃথিৱীৰ কোনো দেশতে কোনো সময়তে সমতা বুলিলে সকলো সমান নুবুজাইছিল আৰু বুজাবও নোৱাৰে ব্যক্তিৰ নিজস্ব গুণৰ বাবে ব্যক্তিৰ মাজত তাৰতম্য থাকিবই কিন্তু ব্যক্তিক সমান সুযোগ সুবিধা দিব লাগিব গতিকে সমতা বুলিলে ব্যক্তিৰ সমান সুযোগ সুবিধাকে বুজায় হেহে ৰাজনীতি বিজ্ঞান অনুসৰি ৰাষ্ট্ৰৰ প্ৰতিজন নাগৰিকে নিজৰ যোগ্যতা অনুসৰি ৰাষ্ট্ৰৰ পৰা সমান সা-সুবিধা লাভ কৰা ব্যৱস্থাটোকে সমতা বুলি কোৱা হয় যাক ইংৰাজীত ইকুৱেলিটি বুলি কোৱা হয় এইখিনিতে তোমালোকে এটা সংজ্ঞা জানি লোৱা হেতু হ'ল বাৰ্কাৰৰ মতে সমতাৰ নীতিয়ে বুজায় যে অধিকাৰৰ আকাৰত মোৰ বাবে যি ব্যৱস্থা সুৰক্ষিত কৰা হৈছে অন্যৰ বাবেও একে ধৰণেই সুৰক্ষিত কৰা হ'ব আৰু যিবোৰ অধিকাৰ অন্যলৈ আগবঢ়োৱা হৈছে সেইবোৰ মুকু দিয়া হ'ব এনেদৰে বাৰ্কাৰে নিজৰ সংজ্ঞাৰ জৰিয়তে বুজাব বিচাৰিছিল যে আমি যিবোৰ অধিকাৰ নিজে লাভ কৰো সেইবোৰ আনেও লাভ কৰিব লাগে আৰু আনে যিবোৰ অধিকাৰ লাভ কৰিছে সেইবোৰ আমিও লাভ কৰিব লাগে গতিকে এনেদৰে সমতা স্থাপন কৰিব পাৰি ছাত্ৰ-ছাত্ৰীসকল এইখিনিতে হ'ব পৰা আন এটা কোৱেশ্চন হ'ল সমতাৰ চাৰিটা বৈশিষ্ট্য উল্লেখ কৰা সমতাৰ চাৰিটা বৈশিষ্ট্য হ'ল এনে ধৰণৰ প্ৰথমটো হ'ল সম্পূৰ্ণ সমতা প্ৰকৃতিত লাভ কৰা সম্ভৱ নহয় দ্বিতীয়তে সামাজিক ন্যায়ৰ বাবে সমতা অত্যন্ত প্ৰয়োজনীয় তৃতীয়তে সমতা আৰু স্বাধীনতা দুটা বিষয় সম্পৰ্কযুক্ত আৰু চতুৰ্থতে সমতা সকলো মানুহৰ বাবে একে ধৰণৰ ব্যৱহাৰ নুবুজাব পাৰে যেনে ৰাষ্ট্ৰৰ প্ৰয়োজন সাপেক্ষে দৰিদ্ৰ মানুহৰ বাবে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিব পাৰে এনেদৰেও ৰাষ্ট্ৰত সমতা স্থাপন কৰাৰ চেষ্টা ৰাষ্ট্ৰই কৰিব পাৰে ছাত্ৰ-ছাত্ৰীসকল এই চেপ্টাৰটোৰ পৰা আহিব পৰা আন এটা গুৰুত্বপূৰ্ণ প্ৰশ্ন হ'ল সমতাৰ বিভিন্ন প্ৰকাৰ সম্পৰ্কে আলোচনা কৰা এই প্ৰকাৰ কেইটা মই তোমালোকৰ কিতাপৰ পৰাই তুলি দিছো এনেদৰে যদি তোমালোকে লিখা তেনেহলে পৰীক্ষাত তোমালোকে ভাল মাৰ্কস পাবলৈ সক্ষম হবা আহা এতিয়া আমি চাও সমতাৰ বিভিন্ন প্ৰকাৰসমূহ প্ৰথমটো হ'ল নাগৰিক ক্ষমতা বা সিভিল ইকুৱেলিটি নাগৰিক ক্ষমতাই ৰাষ্ট্ৰৰ সকলো মানুহৰ সমান অধিকাৰক বুজায় ব্যৱহাৰিক ক্ষেত্ৰত যদি প্ৰত্যেক নাগৰিকে নাগৰিক অধিকাৰসমূহ সমান ধৰণে উপভোগৰ সুবিধা পায় তেতিয়াহলে সেই সমাজত নাগৰিক ক্ষমতা থকা বুলি ক'ব পাৰি সমাজত কিছুমান লোকে বিশেষ সুবিধা পোৱা অনুচিত জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে সকলো আইনৰ চকুত সমান যেতিয়া কোনো ৰাষ্ট্ৰৰ সকলো নাগৰিকে একে ৰকমৰ সামাজিক ৰাজনৈতিক আৰু অৰ্থনৈতিক অধিকাৰ ভোগ কৰিব পাৰে তেতিয়া সকলোৱে নাগৰিক ক্ষমতা অধিকাৰী হয় এনেদৰে আমি প্ৰথমটো সমতাৰ প্ৰকাৰ নাগৰিক ক্ষমতা বুজি পালো যে এখন ৰাষ্ট্ৰত বসবাস কৰা প্ৰত্যেকগৰাকী নাগৰিকে যেতিয়া ৰাষ্ট্ৰই প্ৰদান কৰা সামাজিক ৰাজনৈতিক অৰ্থনৈতিক অধিকাৰসমূহ কোনো ধৰণৰ বাধা নোহোৱাকৈ উপভোগ কৰিব পাৰে তাকেই নাগৰিক ক্ষমতা বুলি কোৱা হয় সমতাৰ আন এটা প্ৰকাৰ হ'ল সামাজিক সমতা সমাজত থকা বিভিন্ন জাতি উপজাতিৰ মাজত বৈষম্য নাথাকিলে সামাজিক সমতা থকা বুলি ক'ব পাৰি আগৰ কালত জাতিভেদ প্ৰথা আছিল কিছুমানে নিজকে উচ্চ আৰু আনক নিচ জ্ঞান কৰিছিল
গতিকে সেই সময়ত সামাজিক ক্ষমতা নাছিল মানুহৰ মাজত সৃষ্টি হোৱা বিভিন্ন জাতি উপজাতিৰ ফলতেই সাধাৰণতে সমাজত এনে অসমতাৰ সৃষ্টি হয় গতিকে সামাজিক ক্ষমতা প্ৰতিষ্ঠা কৰিবলৈ হলে জাতিৰ ভিত্তিত বা জন্মৰ ভিত্তিত মানুহৰ মাজত ডাঙৰ সৰু থাকিব নালাগে ভাৰতৰ সংবিধানত সামাজিক ক্ষমতা স্থাপনৰ ব্যৱস্থা আছে সংবিধানত সন্নিৱিষ্ট কৰা মৌলিক অধিকাৰে ক্ষমতা প্ৰতিষ্ঠাৰ বাট মুকলি কৰিছে জাতিৰ ভিত্তিত যাতে মানুহৰ মাজত ডাঙৰ সৰু ভাৱ থাকিব নোৱাৰে তাৰ কাৰণে অস্পৃশ্যতাক বৰ্জন কৰা হৈছে আৰু এই নীতি পালন নকৰা লোকক আইনমতে শাস্তি দিয়াৰ ব্যৱস্থাও ভাৰতীয় সংবিধানত আছে আৰু এই সম্পৰ্কে ইতিমধ্যে আমি আলোচনা কৰিছো ক্ষমতাৰ আন এটা প্ৰকাৰ হ'ল প্ৰাকৃতিক ক্ষমতা বা ন্যাচুৰেল ইকুৱেলিটি মানুহে সৃষ্টি কৰা বৈষম্য নথকাটোকে প্ৰাকৃতিক ক্ষমতা বুলি কোৱা হয় ৰুছুৰ মতে জন্মৰ সময়ত মানুহে সমভাৱে জন্মগ্ৰহণ কৰে জন্মতে সকলো মানুহৰ আৱশ্যকতাও একেই থাকে জন্মৰ সময়ত সকলো যিহেতু সমান সেয়েহে সকলো মানুহে সমান সুযোগ সুবিধা পাব লাগে পিছে প্ৰকৃতিয়ে সকলো মানুহকে সমান হিচাপে সৃষ্টি নকৰে বিদ্যা বুদ্ধি শাৰীৰিক শক্তি সৌন্দৰ্য কৰ্ম দক্ষতা আদি বিভিন্ন ক্ষেত্ৰত মানুহৰ মাজত প্ৰভেদ দেখা যায় এই প্ৰসংগতে উল্লেখ কৰিব পাৰি যে প্ৰকৃতিয়ে সৃষ্টি কৰা অসমতা সহ্য কৰিবলৈ মানুহ অভ্যস্ত মানুহে মানুহৰ মাজত সৃষ্টি কৰা অসমতা সহ্য কৰিবলৈ মানুহে টান পায় মুঠতে মানুহে মানুহৰ মাজত সৃষ্টি কৰা বৈষম্য নাথাকিলে প্ৰাকৃতিক ক্ষমতা থকা বুলি ক'ব পাৰি অৱশ্যে প্ৰাকৃতিক ক্ষমতা বোলা আদৰ্শটো বহু পৰিমাণে ভ্ৰান্ত ধাৰণাৰ ওপৰত অৱস্থিত সেয়েহে কোৱা হয় যে ৰাষ্ট্ৰৰ সময়ত বা ৰাষ্ট্ৰৰ উপস্থিতিত প্ৰাকৃতিক ক্ষমতা সম্ভৱ নহয় ক্ষমতাৰ আন এটা গুৰুত্বপূৰ্ণ প্ৰকাৰ বা ভাগ হ'ল অৰ্থনৈতিক ক্ষমতা যাক ইকনমিক ইকুৱেলিটি বুলিও কোৱা হয় এতিয়া চাও হা ইকনমিক ইকুৱেলিটি বা অৰ্থনৈতিক ক্ষমতা বুলিলে কি বুজা যায় তোমালোকে ইয়াৰ পৰাই লিখিব পাৰিবা যে অৰ্থনৈতিক ক্ষমতাই আন সকলো ক্ষমতাৰ মূল ভেটি নাগৰিকসকলৰ মাজত অৰ্থনৈতিক ক্ষমতা নাথাকিলে আন ক্ষমতাবিলাকৰ তাৎপৰ্য কমি যায় অৰ্থনৈতিক ক্ষমতাই সকলো নাগৰিকৰে সমান সম্পত্তি থকাক নুবুজায় গতিকে এইখিনিতে তোমালোকে মনত ৰাখিবা যে অৰ্থনৈতিক ক্ষমতাৰ এইটো অৰ্থ নহয় যে সকলো ব্যক্তিৰে সমান পৰিমাণৰ অৰ্থ বা সম্পত্তি থকাটো প্ৰয়োজনীয় কৰ্মশক্তি বিদ্যা বুদ্ধি আদিৰ ক্ষেত্ৰত যিহেতু মানুহৰ মাজত প্ৰভেদ আছে আৰ্থিক ক্ষেত্ৰতো মানুহৰ মাজত প্ৰভেদ থকাটো স্বাভাৱিক অৰ্থাৎ যিজন ব্যক্তি অথবা শ্ৰেণীৰ মাজত সম্পদ সম্পত্তি আৰু আয়ৰ ক্ষেত্ৰত প্ৰভেদ থাকে তেনে সমাজতে অসমতা বিৰাজ কৰে সেয়েহে অৰ্থনৈতিক ক্ষমতাই ঘাইকৈ দুটা কথাক বুজায় নকাৰাত্মকভাৱে প্ৰকাশ কৰিবলৈ হলে বিশেষ লোকৰ কাৰণে বিশেষ সুযোগ সুবিধাৰ ব্যৱস্থা থাকিব নালাগে ঠিক তেনেদৰে সকাৰাত্মকভাৱে প্ৰকাশ কৰিবলৈ হলে জীৱন ধাৰণৰ বাবে নিম্নতম আৰ্থিক সা সুবিধা সকলোৱে পাব লাগে এই দুটা ব্যৱস্থা থাকিলে অৰ্থনৈতিক ক্ষমতা থকা বুলি ক'ব পাৰি ছাত্ৰ ছাত্ৰীসকল অৰ্থনৈতিক ক্ষমতাৰ পৰা ইয়াকে বুজোৱা হৈছে যে সমাজত কোনো লোকৰ বাবে বিশেষ সা সুবিধাৰ ব্যৱস্থা কৰিব নালাগে আৰু দ্বিতীয়তে সকাৰাত্মকভাৱে বা পজিটিভ ৱেত কোৱা হৈছে যে অৰ্থনৈতিক ক্ষমতা থকা বুলি তেতিয়াহে ক'ব পৰা যাব যেতিয়া সমাজত বসবাস কৰা প্ৰত্যেকজন ব্যক্তিয়ে নিজৰ জীৱন ধাৰণৰ মানদণ্ড উন্নত কৰিবৰ বাবে সাধাৰণভাৱে প্ৰয়োজন হোৱা আৰ্থিক সা সুবিধা সকলোখিনি লাভ কৰিব এনেদৰেহে ইকনমিক ইকুৱেলিটি বা অৰ্থনৈতিক সমতা সমাজত প্ৰতিষ্ঠা কৰিব পৰা যাব ক্ষমতাৰ আন এটা অতি গুৰুত্বপূৰ্ণ ভাগ হ'ল ৰাজনৈতিক ক্ষমতা বা পলিটিকেল ইকুৱেলিটি
ইয়াত চাবা তোমালোকে লিখিব পাৰিবা যে গণতান্ত্ৰিক ৰাজনৈতিক সমাজত ৰাষ্ট্ৰৰ সকলো নাগৰিকক কিছুমান অধিকাৰ দিয়াটো সূচায়। আন কথাত ৰাজনৈতিক ক্ষেত্ৰত সকলো নাগৰিকৰ মাজত সমান সুযোগ সুবিধাৰ ব্যৱস্থা থাকিলেই ৰাজনৈতিক ক্ষমতা বা পলিটিকেল ইকুৱেলিটি থকা বুলি বুজা যায়। ৰাজনৈতিক ক্ষমতাই সাধাৰণতে তলত উল্লেখ কৰা তিনিটা অধিকাৰক বুজায়। এই অধিকাৰ তিনিটা থাকিলে ৰাজনৈতিক ক্ষমতা থকা বুলি কোৱা হয়। এইকেইটাৰ প্ৰথমটো হ'ল জাতি, ধৰ্ম, বৰ্ণ, ভাষা নিৰ্বিশেষে নিৰ্দিষ্ট বয়সৰ সকলো নাগৰিকৰে ভোটদানৰ অধিকাৰ থাকিব লাগে। অৰ্থাৎ সকলো লোকে ভাৰতবৰ্ষৰ ক্ষেত্ৰত যেতিয়া 18 বছৰ অতিক্ৰম কৰে তেওঁলোকৰ ভোটদান কৰাৰ অধিকাৰ। দ্বিতীয়তে অৰ্হতা সম্পন্ন সকলো নাগৰিকেই নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাৰ সুবিধা পাব লাগে। ইয়াৰ অৰ্থটো হ'ল যে ধনী, দুখীয়া, জাতি, ধৰ্ম, বৰ্ণ, ভাষা আদি কোনো ধৰণৰ বৈষম্য নথকাকে যিসকল লোকৰ নিৰ্দিষ্ট অৰ্হতা আছে তেওঁলোকে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাৰ সুবিধা লাভ কৰিব লাগে আৰু যদি জয়যুক্ত হয় তেনেহলে তেওঁলোকে শাসনতো অধিষ্ঠ হোৱাৰ ক্ষমতা লাভ কৰিব। তৃতীয়তে অৰ্হতা সম্পন্ন সকলো নাগৰিকে চৰকাৰী চাকৰিৰ কাৰণে আবেদন কৰাৰ অধিকাৰ পাব লাগে। এই অধিকাৰসমূহক নাগৰিকৰ বিকাশ সাধন আৰু ৰাষ্ট্ৰৰ বিভিন্ন কাৰ্যকলাপত অংশগ্ৰহণৰ কাৰণে বিশেষ প্ৰয়োজন বুলি বিবেচনা কৰা হয়। এইবোৰ দেশৰ সংবিধান তথা আইন প্ৰদত্ত অধিকাৰ, অৰ্থাৎ এইসমূহ অধিকাৰ সংবিধানত লিখিত ৰূপত আছে। সংবিধান প্ৰদত্ত এই অধিকাৰবোৰ সকলোৰে কাৰণে সমান যদিও কেতিয়াবা সম্পদ, প্ৰাচুৰ্য আৰু সুযোগৰ পাৰ্থক্যই অসমতাৰ সৃষ্টি কৰিব পাৰে। আৰু এইখিনিতে তোমালোকে মনত ৰাখিবা যে কেৱল গণতান্ত্ৰিক ৰাষ্ট্ৰৰ নাগৰিকসকলৰ মাজতহে ৰাজনৈতিক ক্ষমতা থাকিব পাৰে। ছাত্ৰ ছাত্ৰীসকল, ইতিমধ্যে তোমালোকে ক্ষমতাৰ বিভিন্ন প্ৰকাৰ সম্পৰ্কে গম পালা। এতিয়া ক্ষমতাৰ এই প্ৰকাৰ কেইটাৰ ওপৰত ভিত্তি কৰি আন এটা প্ৰশ্ন উত্থাপন হ'ব পাৰে যে ক্ষমতাৰ বিভিন্ন দিশ সম্পৰ্কে আলোচনা কৰা। এই প্ৰশ্নটো যেতিয়া পৰীক্ষাত আহিব তেতিয়া তোমালোকে ক্ষমতাৰ সকলোবোৰ প্ৰকাৰ সম্পৰ্কে লিখিব নালাগে। ইয়াত তোমালোকে মাত্ৰ 3 বিধ ক্ষমতা সম্পৰ্কে আলোচনা কৰিলে হ'ব। সেইটো হ'ল ৰাজনৈতিক ক্ষমতা, সামাজিক ক্ষমতা আৰু অৰ্থনৈতিক ক্ষমতা। পূৰ্বতে আলোচনা কৰা ৰাজনৈতিক ক্ষমতা, সামাজিক ক্ষমতা তথা অৰ্থনৈতিক ক্ষমতাৰ পৰাই তোমালোকে এই তিনিওটা ক্ষমতা সম্পৰ্কে লিখিব পাৰা। তথাপিতো ইয়াতে থকা কথাখিনি মই তোমালোকৰ লগত এবাৰ আলোচনা কৰি দিছো। যদি কাৰোবাৰ পূৰ্বতে থকা কথাখিনি বুজিবলৈ অসুবিধা হৈছিল তোমালোকে ইয়াৰ পৰা বুজি ল'ব পাৰিবা। ইয়াত চোৱা লিখা আছে, এখন গণতান্ত্ৰিক ৰাষ্ট্ৰত ৰাজনৈতিক ক্ষমতাই সকলো নাগৰিককে সমান নাগৰিকত্ব প্ৰদান কৰি সমান ৰাজনৈতিক সুযোগ সুবিধা দিয়া বুজায়। ৰাজনৈতিক ক্ষমতাই নিৰ্বাচন কৰাৰ, নিৰ্বাচিত হোৱাৰ আৰু যোগ্যতা অনুসৰি চৰকাৰী চাকৰি পোৱাৰ সমান অধিকাৰক বুজায়। ৰাজনৈতিক ক্ষমতা সমতাপূৰ্ণ সমাজ গঢ়াৰ ক্ষেত্ৰত অতি গুৰুত্বপূৰ্ণ উপাদান। নেক্সট, সামাজিক ক্ষমতা বুলিলে সমাজৰ দৃষ্টিত মানুহৰ লগত মানুহৰ সমতাক বুজায়। যেতিয়া জাতি, ধৰ্ম, বৰ্ণ, কৰ্ম, ভাষা, অৰ্থ আৰু প্ৰতিপত্তিৰ ভিত্তিত কোনো মানুহৰ লগত আন মানুহৰ পাৰ্থক্য নিৰূপণ কৰা নহয় তেতিয়াই তাক সামাজিক ক্ষমতা বুলি কোৱা হয়। ভাৰতবৰ্ষত সামাজিক ক্ষমতা প্ৰতিষ্ঠাৰ বাবে বহুখিনি কৰা হৈছে যদিও এই প্ৰক্ৰিয়া সম্পূৰ্ণ হৈ উঠা নাই। এই সম্পৰ্ক আমি ইতিমধ্যে আলোচনা কৰিছো। সমাজত ধনী দুখীয়াৰ মাজত পাৰ্থক্যৰ সীমাটো ন্যূনতম পৰ্যায়লৈ অনাটোকে অৰ্থনৈতিক সমতা বুজা যায়। কোনো সমাজতে ধনী দুখীয়াক একাকাৰ কৰিব নোৱাৰি। ব্যক্তিৰ কৰ্ম দক্ষতাৰ ওপৰত ধনী দুখীয়াৰ পাৰ্থক্য সৃষ্টি নিৰ্ভৰ কৰে।
ইয়াত সমান সুযোগ সুবিধায়ো বিশেষ একো কৰিব নোৱাৰে। কিন্তু ধনী দুখীয়াৰ পাৰ্থক্য কম হলে সমাজৰ বাবে মংগলজনক। অৰ্থনৈতিক ক্ষমতা অবিহনে ৰাজনৈতিক বা সামাজিক ক্ষমতা অৰ্থহীন হৈ পৰে। এইটো মই তোমালোকৰ লগত আলোচনা কৰিছো, তথাপিতো মই আকৌ এবাৰ কৈ আছো যে অৰ্থনৈতিক ক্ষমতা হল আন সকলো ক্ষমতাৰে ওপৰত। কাৰণ অৰ্থনৈতিক ক্ষমতা যদি সমাজত প্ৰতিষ্ঠা কৰিব পৰা নাযায়, তেনেহলে ৰাজনৈতিক তথা সামাজিক ক্ষমতা প্ৰতিষ্ঠা কৰিব নোৱাৰি। অৰ্থনৈতিক ক্ষমতাৰ অৰ্থ এইটো নহয় যে সমাজত বসবাস কৰা প্ৰত্যেকজন লোককে সমানে ধনী নাইবা সমানে দুখীয়া কৰি দিয়া। কাৰণ ধনী দুখীয়াৰ এই ধাৰণাটো কেতিয়াও একাকাৰ হ'ব নোৱাৰে। কাৰণ ব্যক্তিৰ কৰ্মদক্ষতাৰ ওপৰত ধনী বা দুখীয়া নিৰ্ভৰ কৰে। ছাত্ৰ ছাত্ৰীসকল, আমি ইতিমধ্যে সমতা বুলিলে কি বুজো, সমতাৰ বিভিন্ন প্ৰকাৰ তথা সমতাৰ দিশ সম্পৰ্কে আলোচনা কৰিলো। এতিয়া আমি সমতাৰ লগত সংগতি ৰাখি বিভিন্ন মতবাদ সম্পৰ্কে আলোচনা কৰিম। প্ৰথমটো হল মাৰ্ক্সবাদ আৰু সমতা। কাৰ্ল মাৰ্ক্স 19 শতিকাৰ এজন বিখ্যাত চিন্তাবিদ আছিল। তেওঁৰ মতে সমাজত অন্তৰ্নিহিত বৈষম্যৰ মূল কাৰণ হল অৰ্থনৈতিক সম্পদৰ ওপৰত থকা ব্যক্তিগত মালিকানা। ব্যক্তিগত মালিকানাই সমাজত ধনী শ্ৰেণীক অধিক ধনী আৰু শ্ৰমিকসকলক অধিক দুখীয়া কৰি তোলে। ফলত সমাজত শ্ৰেণী বৈষম্যৰ সৃষ্টি হয়। শ্ৰেণী বৈষম্যই শ্ৰেণী সংগ্ৰামৰ সৃষ্টি কৰাৰ আশংকা থাকে। তেওঁৰ মতে সম্পত্তি আৰু উৎপাদনৰ আহিলাৰ ওপৰত নিয়ন্ত্ৰণ আনি সমাজত সমতা প্ৰতিষ্ঠা কৰিব লাগিব। ঠিক তেনেদৰে সমতা আৰু সমাজবাদ। সমাজবাদী সকলে সমতা সম্পৰ্কে দিয়া ধাৰণাটো আছিল এনেধৰণৰ। বৰ্তমান সময়ত সমাজবাদ হল এটা সাৰ্বজনীন মতবাদ হিচাপে স্বীকৃত ধাৰণা। সমাজবাদী সকলে ৰাষ্ট্ৰক ব্যক্তিৰ জীৱনৰ সৰ্বাংগীন একমাত্ৰ নিৰ্ভৰযোগ্য আনুষ্ঠানিক ব্যৱস্থা হিচাপে গণ্য কৰে। শ্ৰেণী বৈষম্যহীন আৰু শোষণবিহীন এখন সমাজ প্ৰতিষ্ঠা কৰাই হৈছে সমাজবাদৰ মূল লক্ষ্য। বৰ্তমান সমাজত চলি থকা কিছুমান সামাজিক ৰাজনৈতিক অসমতাৰ প্ৰতিবাদ স্বৰূপে সমাজবাদৰ আবিৰ্ভাৱ হৈছে। সমাজবাদ হল এটা ৰাজনৈতিক ধাৰণা। সেয়েহে সমাজবাদৰ মূল লক্ষ্য হল সমাজৰ পৰা সকলো প্ৰকাৰৰ অসমতাক প্ৰতিহত কৰি ৰাষ্ট্ৰীয় সম্পদৰাজিক ন্যায়সংগতভাৱে বিতৰণ কৰা। ই বৈষম্যমূলক সমাজ ব্যৱস্থাৰ ঘোৰ বিৰোধী। সমাজবাদীসকলে অবাধ প্ৰতিযোগিতাৰ পৰিৱৰ্তে সহযোগিতাৰ পৰিৱেশৰ সৃষ্টি কৰি প্ৰয়োজন সাপেক্ষে গুৰুত্বপূৰ্ণ বিষয়সমূহ যেনে শিক্ষা, স্বাস্থ্য ইত্যাদিৰ ওপৰত ৰাষ্ট্ৰীয় নিয়ন্ত্ৰণ প্ৰযোজ্য কৰা উচিত বুলি বিবেচনা কৰে। সমতাক লৈ পেলাই যেনেদৰে মাৰ্ক্সবাদীসকলে নিজৰ ধাৰণা আগবঢ়াইছিল বা সমাজবাদীসকলে আগবঢ়াইছিল, ঠিক তেনেদৰে নাৰীবাদীসকলেও সমতাক লৈ কিছুমান নিজৰ ধাৰণা আগবঢ়াইছিল। সেয়েহে এই ক্ষেত্ৰত এটা প্ৰশ্ন তোমালোকৰ প্ৰশ্ন কাকতত থাকিব পাৰে যে নাৰীবাদ বুলিলে কি বুজা? এইটোৰ উত্তৰত তোমালোকে এনেদৰে লিখিব পাৰা যে 20 শতিকাৰ 60 দশকত আমেৰিকাত আৰম্ভ হোৱা সামাজিক আৰু ৰাজনৈতিক ক্ষেত্ৰত নাৰী আৰু পুৰুষৰ শ্ৰেণীৰ মাজত সমতাৰ অধিকাৰ দাবী কৰি কৰা আন্দোলন বা ৰাজনৈতিক মতবাদক নাৰীবাদ বুলি কোৱা হয়। নাৰীবাদ সকলৰ মতে পুৰুষ আৰু মহিলাৰ মাজত অসমতা সৃষ্টিৰ প্ৰধান কাৰণ হৈছে সমাজত থকা পিতৃপ্ৰধান ব্যৱস্থা তথা পুৰুষৰ নিয়ন্ত্ৰণ। তোমালোকে সকলোৱে হয়তো জানা যে পিতৃপ্ৰধান বা পুৰুষ প্ৰধান সমাজ বুলি ক'লে কি বুজা যায়? সাধাৰণতে পিতৃপ্ৰধান বা পুৰুষ প্ৰধান সমাজ বুলি ক'লে এনেকুৱা এখন সমাজ বুজা যায় য'ত নাৰীতকৈ পুৰুষৰ সিদ্ধান্ত গ্ৰহণ কৰাৰ অধিকাৰ থাকে। পুৰুষে পৰিয়ালৰ পৰা আৰম্ভ কৰি সমাজৰ সকলো ক্ষেত্ৰতে নিজৰ নিয়ন্ত্ৰণ সাব্যস্ত কৰিব পাৰে।
সেয়েহে নাৰীবাদীসকলে কৈছিল যে মহিলাৰ মাজত অসমতা সৃষ্টি হোৱাৰ মূল কাৰণেই হ'ল পিতৃপ্ৰধান বা পেট্ৰিয়াৰ্কেল ছ'চাইটি। তেওঁলোকৰ মতে শাৰীৰিক গঠনৰ প্ৰভেদৰ বাবে মহিলাসকলক অসমৰ্থ বা নিকৃষ্ট বুলি গ্ৰহণ কৰা উচিত নহয়। সমতা স্থাপনৰ বাবে নাৰী পুৰুষৰ মাজত এনেবোৰ পাৰ্থক্যৰ ধাৰণা ত্যাগ কৰাটো প্ৰয়োজনীয়। নাৰীয়ে সামাজিক, ৰাজনৈতিক, অৰ্থনৈতিক আদি সকলো ক্ষেত্ৰত পুৰুষৰ সৈতে সমব্যৱহাৰ আৰু সমপৰ্যাপ্ত হোৱা উচিত। ছাত্ৰ-ছাত্ৰীসকল, সমতাৰ লগত থকা আন এটা মতবাদ হ'ল উদাৰনৈতিক তত্ত্ব। উদাৰনৈতিক তত্ত্বই প্ৰতিযোগিতাক সমাজত সম্বল বিতৰণ আৰু পুৰস্কাৰ বিতৰণৰ বাবে শ্ৰেষ্ঠ, দক্ষ আৰু নিৰপেক্ষ উপায় বুলি গণ্য কৰে। ব্যক্তিৰ মাজত মুক্ত আৰু উচিত পৰিস্থিতিত প্ৰতিযোগিতাই ন্যায্য আৰু দক্ষ উপায়। তেওঁলোকৰ মতে যেতিয়ালৈকে প্ৰতিযোগিতা মুক্ত আৰু খোলা থাকে তেতিয়ালৈকে অসমতা বা বৈষম্যই হুপনি পুতিব নোৱাৰে আৰু ব্যক্তিয়ে নিজৰ মেধা বা চেষ্টাৰ উপযুক্ত পুৰস্কাৰ লাভ কৰিব পাৰে। উদাৰনৈতিক তত্ত্বমতে আইনৰ চকুত সকলো সমান আৰু আইনে সকলোকে সমানভাৱে সুৰক্ষা প্ৰদান কৰে। ছাত্ৰ-ছাত্ৰীসকল, এইখিনিতে আন এটা প্ৰশ্ন এই চেপ্টাৰটোৰ পৰা আহিব পাৰে, সেইটো হ'ল সমতা কিদৰে বৃদ্ধি কৰিব পাৰি বা সমতা ৰক্ষা কৰাৰ বিভিন্ন উপায়সমূহ আলোচনা কৰা। ইয়াৰ প্ৰথমটো হ'ল ৰীতিনিষ্ঠ সমতা স্থাপন, যাৰ জৰিয়তে জনসাধাৰণৰ মাজত সমতা স্থাপন কৰিব পাৰি। ৰীতিনিষ্ঠ সমতা স্থাপনৰ ক্ষেত্ৰত তোমালোকে এনেদৰে লিখিব পাৰা, সমতাৰ উৎকৰ্ষ সাধনৰ প্ৰথম পদক্ষেপ হ'ল আনুষ্ঠানিকভাৱে অসমতা আৰু বিশেষ সুবিধাৰ উচ্ছেদ সাধন কৰা। সমাজৰ ৰীতি নীতি আৰু বহু সময়ত আইনী ব্যৱস্থাই সমগ্ৰ বিশ্বতে সমাজৰ ৰাজনৈতিক আৰু অৰ্থনৈতিক অসমতাৰ সুৰক্ষা দিয়ে। ফলত এক শ্ৰেণীৰ লোকে সকলো সা সুবিধা লাভ কৰে। কিছুমান শ্ৰেণী সেইবোৰ উপভোগ কৰাৰ পৰা বঞ্চিত হৈ ৰয়। যেনে আমাৰ ৰাজ্য অসমৰ বৰপেটাত থকা কীৰ্তন ঘৰৰ ভিতৰলৈ আজিও মহিলাৰ প্ৰৱেশ নিষেধ হৈ আছে। ইয়াৰ দ্বাৰা সমাজত থকা নাৰী আৰু পুৰুষৰ মাজত অসমতা দেখা যায়। সেয়েহে বৰ্তমানৰ পৰিস্থিতিত চৰকাৰ আৰু ৰাষ্ট্ৰীয় আইনৰ প্ৰধান কাৰ্যসূচী হৈছে অসমতাৰ ব্যৱস্থাসমূহ বন্ধ কৰা আৰু সমাজত সমতা স্থাপন কৰা। আইনৰ চকুত সকলো সমান, এই নীতি দৃঢ়ভাৱে কাৰ্যকৰী হ'ব লাগিব। সকলো লোকৰ কাৰণে সমান সুযোগ সুবিধা থকাৰ লগতে বিশেষ শ্ৰেণীৰ লোকৰ কাৰণে বিশেষ সুবিধা থাকিব নালাগিব। ছাত্ৰ-ছাত্ৰীসকল, সমতা স্থাপনৰ আন এটা উপায় হ'ল যোগাত্মক পদক্ষেপৰ জৰিয়তে সমতা স্থাপন। এই ক্ষেত্ৰত তোমালোকে ইয়াৰ পৰা চাই লিখি ল'ব পাৰিবা যে ৰাষ্ট্ৰ এখনত থকা সামাজিক আৰু অৰ্থনৈতিক অসমতাবোৰ হ্ৰাস কৰিবৰ বাবে ৰাষ্ট্ৰ বা চৰকাৰে যি ইতিবাচক ব্যৱস্থা গ্ৰহণ কৰে তাকেই যোগাত্মক পদক্ষেপ বুলি কোৱা হয়। ই সমাজত থকা দুৰ্বল শ্ৰেণীটোৰ বাবে বিশেষ সুবিধা প্ৰদান কৰাকে বুজায়। যেনে ভাৰতীয় সংবিধান অনুসৰি ৰাজ্যসমূহে শিক্ষা আৰু চৰকাৰী চাকৰিৰ ক্ষেত্ৰত অনুসূচিত জাতি আৰু জনজাতি লোক আৰু দুৰ্বল শ্ৰেণীৰ লোকৰ বাবে সংৰক্ষণৰ ব্যৱস্থা কৰিব পাৰে। ঠিক তেনেদৰে সংবিধানে লিংগ প্ৰশ্নত কোনো বৈষম্য থাকিব নালাগে বুলি কোৱাৰ পাছতো মহিলাসকলে পুৰুষৰ সৈতে সম অধিকাৰ ভোগ নকৰাৰ বাবে মহিলাসকলৰ উন্নতিৰ হেতু বিশেষ আঁচনি গ্ৰহণ কৰা হৈছে বা গ্ৰহণ কৰিব পাৰে। ইয়াত তোমালোকে এটা কথা ভালদৰে বুজি লোৱা যে যোগাত্মক পদক্ষেপৰ জৰিয়তে যেতিয়া সমতা স্থাপন কৰাৰ চেষ্টা কৰা হয় তেতিয়া ৰাষ্ট্ৰই কিছুমান বিশেষ শ্ৰেণীৰ বাবে কিছুমান বিশেষ সুবিধা প্ৰদান কৰিব পাৰে। ইয়াৰ অৰ্থ এইটো নহয় যে এই বিশেষ ব্যৱস্থা গ্ৰহণ কৰাৰ ফলত আনৰ সৈতে অসমতা কৰা হৈছে।
এই যোগাত্মক পদক্ষেপসমূহ সমালোচনাৰ সন্মুখীন হোৱাও দেখা যায় সমালোচকসকলৰ মতে এই নীতিসমূহে দুৰ্বল সকলো বৰ্ণৰ লোককে সাঙুৰি লোৱা নাই যেনে দুখীয়া ব্ৰাহ্মণ সম্প্ৰদায়ৰ কোনো ছাত্ৰ-ছাত্ৰীয়ে তেওঁৰ আৰ্থিক ব্যৱস্থাটোক লক্ষ্য কৰি আৰ্থিক সাহায্য দিয়াৰ ব্যৱস্থা নাই সমতা কিদৰে বৃদ্ধি কৰিব পাৰি এই প্ৰশ্নটোৰ উত্তৰত তোমালোকে আন এটা উপায় লিখিব পাৰা হেতু হল পৃথক কাৰ্যসূচীৰ জৰিয়তে সমতা স্থাপন লিখা আছে চাবা সমতা স্থাপনৰ অন্যতম উপায় হৈছে পৃথক কাৰ্যসূচীৰ জৰিয়তে সমতা আহৰণৰ ব্যৱস্থা সকলো ব্যক্তিৰে দক্ষতা ক্ষমতা বা শক্তি বা বুদ্ধি পৃথক পৃথক হয় সেয়েহে প্ৰত্যেকজন পৃথক ব্যক্তিৰ বাবে পৃথক কাৰ্যসূচী লোৱা হয় ইয়াৰ অৰ্থ অসমতা সৃষ্টি কৰা নুবুজায় যেনে ভাৰত চৰকাৰে সমাজত থকা বৈষম্য দূৰ কৰি সমতা প্ৰতিষ্ঠাৰ বাবে সংৰক্ষণৰ নীতি অনুসৰণ কৰি আহিছে পৃথক কাৰ্যসূচীৰ জৰিয়তে ইয়াকে বুজোৱা হৈছে যে সমাজত বসবাস কৰা প্ৰত্যেকজন ব্যক্তিয়ে একে ধৰণৰ নহয় সকলো ব্যক্তি এজনৰ পৰা আনজন পৃথক হয় গতিকে পৃথক ব্যক্তিৰ বাবে কিছুমান পৃথক কাৰ্যসূচীৰ জৰিয়তে সমতা স্থাপন কৰিব পাৰি যেনে ইয়াত উদাহৰণস্বৰূপে দিছে যে সমাজত থকা বৈষম্য দূৰ কৰাৰ বাবে ভাৰতীয় সংবিধানে কিছুমান বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে যেনে আৰ্টিকল 17ত তোমালোকে পাই আহিছা অস্পৃশ্যতা বৰ্জন কৰাৰ নীতি ঠিক তেনেদৰে এখন বিদ্যালয়ত যদি এগৰাকী বিশেষভাৱে সক্ষম শিশুৱে শিক্ষা গ্ৰহণ কৰি আছে তেনেহলে তেনেধৰণৰ শিশুৰ বাবে বিদ্যালয়খনে যদি কিবা বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে তাৰ মানে ইয়াৰ অৰ্থ এইটো নহয় যে সেই বিদ্যালয়খনে অন্যান্য শিক্ষাৰ্থীৰ লগত অসমতাৰ সৃষ্টি কৰিছে ইয়াৰ জৰিয়তে বিদ্যালয়খনে সাধাৰণ ছাত্ৰ-ছাত্ৰী তথা বিশেষভাৱে সক্ষম ছাত্ৰ-ছাত্ৰীৰ মাজত সমতা স্থাপনৰ চেষ্টাহে কৰিছে ছাত্ৰ-ছাত্ৰীসকল মই আশা কৰিছো তোমালোকে এই চেপ্টাৰটোৰ পৰা আহিব পৰা প্ৰায় গোটেইকেইটা প্ৰশ্নৰ উত্তৰে লাভ কৰিছা আৰু এইসমূহ তোমালোকে বুজিও পাইছা ইয়াৰ বাবে তোমালোকে প্ৰশ্ন উত্তৰসমূহ কিতাপৰ পৰা বা ইয়াৰ পৰাও বহিত উঠাই লবা ছাত্ৰ-ছাত্ৰীসকল আজিলৈ ইমানখিনি আছিল আশা কৰিছো তোমালোকে এই ভিডিঅ'টোৰ জৰিয়তে নিশ্চয় উপকৃত হৈছা এনেদৰে ৰাজনীতি বিজ্ঞান তথা অন্যান্য বিষয়ত নতুন নতুন ভিডিঅ' পাবৰ কাৰণে চাই থাকিবা পলিটিকেল ইনসাইডাৰ আজিলৈ ইমানতে এৰিছো ধন্যবাদ